বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ পালচাৰ N125 একেবাৰে নিউলি লঞ্চ কৰা বাইকখনৰ ৰিভিউ দিবলৈ। আৰু বাইকখনৰ ডাউন পে'মেণ্ট, মাইলেজ, ফিচাৰ্ছ কি আছে আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি ল'ম। আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক বন্ধুসকল তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকখনৰ কালাৰকেইটা চাওক আৰু বাইকখনৰ ষ্টাইলটো চাওক। বহুত এখন ধুনীয়া বাইক হয়। ষ্টাইলটো যথেষ্ট এখন হেভি বাইকৰ নিচিনা লাগে। প্ৰথম অৱস্থাত ক'ব লাগিব বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল বন্ধুসকল 124.58 cc 124.58 cc এয়াৰ কুলাৰ্ড ইঞ্জিন হয়। আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে। পাৱাৰটো হৈ গ'ল 11.83 bhp 8500 rpm। 125খন বাইকত মানে যথেষ্ট হাই পাৱাৰ দিছে এইখন বাইকত। আৰু টৰ্কটো হৈ গ'ল 11.5 নিউটন মিটাৰ 6000 rpm। আৰু গিয়াৰ বক্স যদি চাওঁ তেতিয়াহ'লে গিয়াৰ বক্স দিছে বন্ধুসকল 5টা। আৰু মাইলেজ কোম্পানীয়ে ক্লেইম কৰা মতে 1 লিটাৰত গাড়ীখনৰ মাইলেজ দিব 60 কিলোমিটাৰ। আৰু ফিউল টেংক কেপাচিটি সেইটো হৈ গ'ল 9.5 লিটাৰ। আৰু ব্ৰেকিং ছিষ্টেমটোৰ বিষয়ে যদি কওঁ CBS অৰ্থাৎ ফ্ৰণ্টত ডিছ ব্ৰেক আছে। ব্ৰেক চকাটোত অনলি ড্ৰাম ডিছ নাপায়। বাইকখনৰ যদি ৱেইটটো হ'ল চাওঁ তেতিয়াহ'লে বাইকখনৰ ৱেইটটো হৈ গ'ল 125 kg। আৰু প্ৰাইচটো হৈ গ'ল বন্ধুসকল অননোট প্ৰাইচটো হৈ গ'ল 1,08,500 টকা। 1,08,500 টকা। আৰু ডাউন পে'মেণ্টটোৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে যদি আপোনালোকে ডাউন পে'মেণ্ট 30,000 টকা দিয়ে 3 বছৰৰ কাৰণে, 30,000 টকাত যদি ফাইনেন্স কৰে 3 বছৰৰ কাৰণে, তেতিয়াহ'লেকে প্ৰত্যেক মাহৰ আপোনালোকৰ EMI আহিব 2,770 টকাকৈ বন্ধুসকল। 2,770 টকাকৈ। আৰু গাড়ীখনৰ বহুতখিনি ফিচাৰ্ছ আছে। যদি ছাছপেনশ্যনটোৰ বিষয়ে কওঁ তেতিয়াহ'লে সেইটো হৈ গ'ল টেলিস্কোপিক ছাছপেনশ্যন বন্ধুসকল। কালাৰ বহুতকেইটা আছে। আৰু হেডলেম্প হৈ গ'ল LED। আৰু আপোনালোকৰ টেইল লেম্পটো যোনটো হৈ গ'ল সেইটো হৈ গ'ল বন্ধুসকল সেইটো LED। আৰু বাইকখনৰ অভাৰলুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ইয়াত চাই লওক যোনখন ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ হয় সেইটো হৈ গ'ল বন্ধুসকল সম্পূৰ্ণ LED। সকলোখিনি তাত থাকিব আপোনাৰ টাইমৰ পৰা আদি কৰি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বন্ধুসকল ধন্যবাদ। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে।